আমি ইন্ডিয়া বাংলাদেশ বৰ্ডাৰত আহি গ'লোঁ আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৰণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ফুড এণ্ড ট্ৰেভেলিং ব্লগছ। আজি আমি নতুন একটা ভিডিঅ'লৈ যাই আছোঁ, বঢ়িয়া জেগাত ভিডিঅ' ব্লগ বনাবা কাৰণ গোটাখানে ভিডিঅ'টা চাবি তামাম মজা হ'ব। এলাই মই ভিডিঅ'টা নকওঁ ক'ত যাই আছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টা আগত চাবি, তাৰপাছতহে চাবি ক'ত যাই আছোঁ। বিৰাট বঢ়িয়া একটা জেগাত তামাম। বন্ধুসকল দেখিব পাৰিছে, এয়া আমি ধুবুৰী টাউনত সোমালোঁ। বন্ধুসকল, এয়া আমি নেতাথুবুনী ঘাটত আহি পালোঁ আৰু এইটো দেখিব পাইছে চান্দ সদাগৰৰ পুত্ৰ লক্ষীন্দ্ৰক সাপে খুটাৰ কাৰণে তেওঁ স্বামীক লৈ আহিছিল নেতাথুবুনী ঘাটলৈ, আৰু এইটো নেতাথুবুনী ঘাট দেখিবলৈ পাইছে। মোৰ পাছফালে এইটো দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰ আৰু গংগাধৰ নদী মিলন, আৰু এইপিনে দেখিছে এইটো হ'ল নেতাথুবুনী ঘাট। এইটো নেতাই কেনেকৈ লৈ আহিছিল। আৰু বন্ধুসকল দেখিছে এই জেগাখিনি কিমান পৰিষ্কাৰকৈ ৰাখি থৈছে। এইখন হ'ল পাৰ্কখন এখন, আৰু এইটো আমাৰ অসমৰ জাতীয় মহাবীৰ চিলাৰ প্ৰতিমূৰ্তি সজাই ৰাখিছে। এনেকুৱা লাগিছে বন্ধুসকল, এবাৰ চাবচোন আহি ধুবুৰীত এনেকুৱা লাগে। বন্ধুসকল, এতিয়া আমি গৈ আছোঁ ইণ্ডো বাংলাদেশ বৰ্ডাৰ। এয়া দেখিবলৈ পাইছে আমি এতিয়া ইণ্ডিয়া বৰ্ডাৰত আহি পালোঁ। আমি ফাইনেলি আহি পালোঁ ইণ্ডিয়া বৰ্ডাৰ, আৰু মোৰ পিছপিনে দেখিবলৈ পাইছে, আপোনালোকে দেখিবলৈ পাব বাংলাদেশ মোৰ পিছপিনে, আৰু মই আছোঁ বৰ্তমান ইণ্ডিয়াত। এই পিছপিনে দেখিবলৈ পাইছে এইটো সেইপিনে হ'ল বাংলাদেশ আৰু এইফালে হ'ল ইণ্ডিয়া। কিয়া নাজাৰা হে বন্ধুসকল, দেখক না ইমান সুন্দৰ প্লেচ, দেখক 0 কি সুন্দৰ প্লেচ, দেখক না একবাৰ খালি দেখক একবাৰ। এনেকুৱা লাগিছে না কি বঢ়িয়া ধুনীয়া প্লেচ, আপোনালোকে খালি চাওক বন্ধুসকল, চাওক না কাটাতৰ সিফাৰে বাংলাদেশ আৰু ইফাৰে ইণ্ডিয়া, কেনেকুৱা লাগিছে বঢ়িয়া মজা ঠাই। আৰু আমাক মানে এনে ভিডিঅ' এনে ফটো তুলিবলৈ দিয়া নাই, আৰু বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চে সেইকাৰণে অলপমান লাহে লাহে অলপমান তুলিছোঁ আৰু দেখাবলৈ। ইমান দূৰ আহিলোঁ ইণ্ডিয়া বৰ্ডাৰৰ পৰা, এতিয়া গৈ আছোঁ। আপোনালোকে দেখিব পাইছে আমি এতিয়া গৈ আছোঁ ইণ্ডিয়া বৰ্ডাৰৰ পৰা। আমি এনে যাই আছোঁ ৰূপসী এয়াৰপৰ্ট। আমি এতিয়া আহি পাইছোঁ ৰূপসী এয়াৰপৰ্ট। এয়া দেখিব পাৰে নাজাৰা বাহিৰৰ, মানে ভিতৰৰ নাজাৰাটো দেখক না, পুরো কেমেরা ভিতৰৰ নাজাৰা দেখক। এয়ারপোর্ট বন্ধুসকল, আমি এতিয়া ৰূপসী এয়াৰপৰ্ট আহিলোঁ। আপোনালোকে দেখিব পাৰে এয়া ৰূপসী এয়াৰপৰ্ট, আপোনালোকে দেখা বন্ধুসকল ৰূপসী এয়াৰপৰ্ট, এইটো ৰূপসী এয়াৰপৰ্ট দেখিব পাৰে। কিয় নাজানে কোনোবাই যদি আহিব পাৰে গুৱাহাটী, কলকাতা, বাগদৰগা ইফালেদি আপোনাৰ যাব পাৰে, দেখিব পাৰে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, আৰু ভিডিঅ'টো চাই কেনে পালে, যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰি দিব। টাটা বাই বাই, চি ইউ।